Hello everyone, welcome to Sapna Kitchen. আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। Friends, আজি আমি বনাম জিৰা দি সৰু বলিহাৰা মাছৰ এটা ৰেচিপি। Friends, এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ হয় আৰু এই ৰেচিপিটো অতি সোনকালে বনাব পাৰি। তেন্তে বলো friends, ভিডিওটো ষ্টাৰ্ট কৰো। Friends, ইয়াত আমি সৰু বলিহাৰা মাছকেটা কাটি ধুই লৈছো। ইয়াত লৈছো 2 চামুচ পিয়াজৰ পেষ্ট, ইয়াত লৈছো 2 চামুচ জিৰা পেষ্ট, দুটা পিয়াজ কাটি লৈছো, দুটা বিলাহীও কাটি লৈছো, 1 চামুচ পাঁচফোৰণ, 1 চামুচ জলকীয়া পাউডাৰ, 1 চামুচ হালধি পাউডাৰ, 1 চামুচ নিমখ, ইয়াত লৈছো জলকীয়া আৰু নহৰুৰ পেষ্ট। এতিয়া আমি মাছখিনিত জলকীয়া পাউডাৰখিনি ঢালি লৈছো। তাৰ পাছত হালধিখিনি দিম। তাৰ পাছত দিম জলকীয়া আৰু নহৰুৰ মিক্স পেষ্ট। তাৰ পাছত অলপমান নিমখ দিম। তাৰ পাছত আমি জিৰাৰ পেষ্টখিনি ঢালি দিম। এতিয়া আমি লাহে লাহেকৈ মছলাখিনি মাছখিনিৰ লগত খানি লম। এতিয়া আমি বিলাহীখিনি দি লৈ মিক্স কৰি লম। এতিয়া আমি মছলাখিনি ভালদৰে মাছখিনিৰ লগত মিক্স কৰি ললো। এতিয়া আমি এটা কেৰাহীত মিঠাতেল ঢালি তেলখিনি গৰম হ'ব দিম। তেলখিনি গৰম হৈ যোৱাৰ পাছত এতিয়া আমি পাঁচফোৰণখিনি দি দিম। পাঁচফোৰণখিনি দিয়াৰ পাছত এতিয়া আমি পিয়াজখিনিও ঢালি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি এই পিয়াজখিনি অলপ হালকাকৈ ফ্ৰাই কৰি ল'ম। পিয়াজখিনি হালকাকৈ ফ্ৰাই হৈ যোৱাৰ পাছত এতিয়া আমি পিয়াজৰ পেষ্টখিনি ইয়াত দি দিম। পিয়াজৰ পেষ্টখিনি দিয়াৰ পাছত এতিয়া আমি 1 মিনিটলৈকে ইয়াক হালকা গেছত ফ্ৰাই কৰি থাকিম। পিয়াজখিনি 1 মিনিটলৈকে ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া আমি ইয়াত মাছখিনিও দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি নধগাকৈ 2 মিনিটলৈকে বইল হ'ব দিম। 2 মিনিট হৈ যোৱাৰ পাছত এতিয়া আমি সোৱাদ অনুসৰি অলপমান নিমখ ঢালি দিম। ফ্ৰেণ্ডছ, আমি আগতেও অলপমান নিমখ দিছিলোঁ, এতিয়া আৰু অলপমান দি দিছোঁ, কাৰণ আপোনালোকে দেখিছে বিলাহীখিনিয়ে পানী এৰি দিছে, সেইকাৰণে আৰু অলপমান নিমখ দি দিলোঁ। এতিয়া আমি ইয়াক 3 মিনিটলৈকে ঢাকি ৰাখিম। 3 মিনিট হৈ যোৱাৰ পাছত ইয়াত অলপমান পানী ৰৈ গৈছে, ইয়াক অলপমান শুকাই ল'ম। আকৌ এবাৰ ইয়াক 2 মিনিটলৈকে ঢাকি ৰাখিম। দুই মিনিটৰ পাছত আমি ঢাকনিখন উঠাই দেখিলোঁ যে আমাৰ পানীখিনিও ভালদৰে শুকাই গ'ল। এতিয়া আমি ইয়াৰ ওপৰত অলপমান ধনিয়া পাত কাটি ছটিয়াই দিম আৰু দুটামান জলকীয়াও দি দিম। ফ্ৰেণ্ডছ, আজি এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ হৈছিল। আপোনালোকক কেনেকৈ লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিল যদি লাইক, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰিম আৰু আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।